নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। লোকেল মুৰ্গীৰ জোল বনাব ওলাইছোঁ। লোকেল মুৰ্গীৰ জোল বনাব তাত কি লাগে চাই লওঁ আহকচোন। তাত দুটুকুৰা আদা লৈছোঁ আৰু এটা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, তেজপাত দুখিলা লৈছোঁ আৰু পিঁয়াজৰ নলা লৈছোঁ, এটা কেপচিকাম, আলু, পিঁয়াজ আৰু সেইফালে জিৰা জালুক লৈছোঁ, জায়ফল এটুকুৰা লৈছোঁ আৰু দালচেনি ইলাচি লৈছোঁ। তাত এইটো গৰম পানী দি তিয়াই ৰখা হৈছে। গৰম পানী তিয়াই ৰাখি কোমল তেতিয়া মিক্সিত মাৰিবলৈ সুবিধা হয়, গুড়া হয় ভালকৈ। আৰু ইফালে চিকেন হাফ কেজি লৈছোঁ। চিকেনটো হাফ কেজি লৈ তাত ভালকৈ ধুই লওঁ চিকেনটো। চিকেনটো ভালকৈ ধুই ল'ব যাতে তাত পাখি নাথাকে। পাখি থাকিলে অলপ বেয়া লাগে, খাবলৈ ঘিণ লাগে। আৰু তাত ভালকৈ এপিচ এপিচকৈ ভালকৈ লেগ পিচকেইটা ভালকৈ ধুই ল'ব। আৰু লেগ পিচত মানে সেইখিনিত অলপ এটা দুটা পাখি থাকিয়ে যায়, সেইকাৰণে ভালকৈ চাই চিন্তি ধুই ল'ব যাতে চিকেনটোত পাখি নাথাকে। আৰু মই এইটো কেৰাহীটো পাতি দি এইটো ৰাইচ ব্ৰেন অইল ব্যৱহাৰ কৰিছোঁ। মই ভেষ্টিজৰ ব্যৱহাৰ কৰিছোঁ ৰাইচ ব্ৰেন অইল। এইটো কলেষ্ট্ৰল ফ্ৰী হয়। আৰু কেৰাহীটো গৰম হৈ গ'ল, মই তাত দিলোঁ তেল ঢালি দিলোঁ। তেল দি তাতে আৰু এইটো তেলৰ বটলটো দেখিছেনে, সেইটো মোৰ ল'ৰাটোৰ পানী খোৱা বটল হয়। মই তাত তেল বাকিবলৈ সুবিধা হয় কাৰণে তাত এইটো লৈ লৈছোঁ। আৰু তেলটো বেছিকৈ নপৰে, খুব কমকৈ তেলটো পৰে, সেইকাৰণে মই এইটো সুবিধা হৈছে কাৰণে এইটোকে ল'লোঁ। আপোনালোকৰ যদি বেবী থাকে তেনেহ'লে ল'ব পাৰিব তেলৰ বটলটো। আৰু ইয়াতে তেলটো গৰম হৈ গ'ল, তাতে তেজপাত দিলোঁ আৰু পিঁয়াজ দিলোঁ। পিঁয়াজটো অলপ গল্ডেন কালাৰ হোৱালৈকে ভাজিব। গল্ডেন কালাৰ হোৱালৈকে ভাজিব লৰাই। পিঁয়াজটো গল্ডেন কালাৰ হ'ল, এতিয়া আমি তাতে দি দিলোঁ চিকেনটো। চিকেনটো দি ভালকৈ লৰাই ল'ব যাতে চিকেনটোত ভালকৈ তেলটো লাগে। আৰু তেল আমি খুব কমাই দিছোঁ। চিম্পুল ৰেচিপি, মছলা ইমান নাই। আদা নহৰুৰ পেষ্ট আৰু জিৰা জালুক দেখিছে দিয়া, সিমানেই দিছোঁ। ইমান মানে কিনা মছলা দিয়া নাই। আদা নহৰু জালুক জিৰাখিনি দিছোঁ। ভালকৈ লৰাই লৈ তাত ঢাকন লগাই 2 মিনিটৰ কাৰণে উদঙাই আকৌ ভালকৈ লৰাই ল'ব। লৈ তাতে আদা নহৰু পেষ্ট দিব। আদা নহৰু পেষ্ট মই 2 চামুচ দিছোঁ। আদা নহৰু পেষ্টটো দি ভালকৈ লৰাই ল'ব। লৈ সোৱাদ অনুসাৰে নিমখ, আপোনালোকে নিজৰ সোৱাদৰ অনুসাৰে নিমখ দিব। তাতে হালধি দিব। আৰু হালধি ঘৰৰ হালধি হয় এইটো, অলপ বেছি দিলে গোন্ধাব। আৰু এইফালে মই ঘৰতে জলকীয়া পিচি গুড়া কৰি লৈছিলোঁ, ৰং গুড়া জলকীয়া, ৰেড চিলি কিনাটো নহয়, মই ঘৰতে বনাই লৈছোঁ। আৰু এইখিনি গোটেইখিনি মিশ্ৰণখিনি ভালকৈ মিলাই 2 মিনিটৰ কাৰণে ঢাকি আকৌ লৰাই তাতে ভেজিটেবলখিনি আমি দি দিলোঁ। আলু, কেপচিকাম আৰু পিঁয়াজৰ ঠাৰি এইখিনি দি ভালকৈ অকণমান পানী দিম। আৰু পানী দি তাতে 2টা জলকীয়া ফুটাই তাতে দি দিছোঁ। জলকীয়া বেছি দিয়া নাই, যিহেতুকে মোৰ ল'ৰাটোৱে খাব। অকণমান পানী দি ভালকৈ লৰাই ল'ব। ভালকৈ মিশ্ৰণখিনি মিক্স কৰি তাতে আকৌ 3-4 মিনিটৰ কাৰণে ঢাকন লগাই সিজাব। তাতে অকণমান পানী দিব, দি ভালকৈ সিজাব। এইটো মই অকণ পানী দি ঢাক মাৰি সিজাইছোঁ। আৰু জুইটো মিডিয়ামত ৰাখিব, বেছি হাই ফ্লেমত নিদিব। আৰু এইটো চিকেন চাওকচোন কিমান ধুনীয়া হৈছে চিকেনটো। সেয়া কালাৰটো বহুত ধুনীয়া আহিছে, ইমান ৰেড চিলি দিয়া নাই। আৰু এইপিনে কুকাৰত দি দিলোঁ। কেৰাহীত বহুত টাইম লাগি যাবগৈ, ল'ৰাটো ভোক লাগিছে তাৰ, সেইকাৰণে ভাবিছোঁ কুকাৰত দিলোঁ। অকণমান জালুকৰ গুড়ি দিলোঁ আৰু ঘৰতে পিচি লোৱা অকণমান গৰম মছলা গুড়ি আছিলে, সেয়া অকণমান দি ভালকৈ লৰাই কুকাৰটোত 2-3টা চিটি মাৰিব দি দিম। দুই তিনিটা চিটি মাৰিলে এতিয়া ঠাণ্ডা কৰি আমাৰ চিকেনটো ৰেডি হৈ গ'ল। ঠাণ্ডা কৰিলোঁ, ঠাণ্ডা কৰি এইটো চিকেনটো ৰেডি হৈ গ'ল আমাৰ এয়া।
এয়া মোৰ লোকেল মুৰ্গী জোল ৰেডি হৈ গ'ল। আৰু এটা হটকেছত উলিয়াইছোঁ, ঠাণ্ডা দিন যিহেতুকে হটকেছতে উলিয়ালে অকণ গৰম হৈ থাকে খাবলৈ। আৰু ঠাণ্ডা দিনত বস্তুবোৰ বেছিকৈ সোনকালে ঠাণ্ডা হৈ যায়, ভাত খোৱালে ঠাণ্ডাই হৈ যায়গৈ। সেইকাৰণে মোৰ ভাত পাতিব আছে, সেইকাৰণে মই হটকেছত ৰাখিছোঁ যাতে গৰম হৈ থাকে বস্তুটো খাবৰ কাৰণে সময়মূৰত। এয়া তাতে অকণমান ধনিয়া ছটিয়াই দিব। এতিয়া আমাৰ ৰেডি হৈ গ'ল লোকেল মুৰ্গীৰ জোল। এয়া মোৰ লোকেল মুৰ্গীৰ জোল ৰেডি হৈ গ'ল। খাই চাবচোন, চিম্পুল ৰেচিপি আৰু ইমান মাই মছলা দিয়া নাই। চবৰে ঘৰতে ৰেচিপি বেলেগ বেলেগ হয়, চবৰে লোকেল মুৰ্গীৰ জোল চবেই বনায়। তথাপি মই বনাইছোঁ, কেনেকুৱা লাগে খাই চাব। আৰু খাই যদি ভাল পালে তেনেহ'লে এটা লাইক দিব আৰু কমেণ্টত জনাব যাতে কেনেকুৱা হ'ল খাই। বাই ফ্ৰেণ্ডছ।